অকণমানি ভিডিঅ' এটা লৈ আজি আকৌ আহিলোঁ দেই আপোনালোকৰ মাজলৈ। চাওকচোন, বন্ধাকবিৰ পাত আৰু পিঁয়াজ দি জলকীয়া দি দুটামান পিঠা বনাই ল'লোঁ আবেলি চাহকাপৰ কাৰণে। আৰু এয়া চাহকাপো বনাই ল'লোঁ। আজি আবেলি চাহকাপৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু বেটাই বোলে মা ঢেকীয়া খাবলৈ মন গৈছে। মই বোলো কথামতেই কাম, বেটা আকৌ খেলিবলৈ গ'ল। মই বোলো ঢেকীয়া দুডালমান মই বিচাৰি লওঁগৈ। বাটে বাটে বিচাৰি ফুৰিছোঁ ঢেকীয়া ক'ত পাম। তাৰপৰা ঢেকীয়া পাইছোঁ, দুডালমান বোলো বিচাৰি লওঁ, ৰাতি সাজৰ কাৰণে যোগাৰ কৰি লৈছোঁ। আৰু কৰিলা নাই পিন্ধা আজাও খেলি হ'ল নে সামৰিলা নে আজিলৈ? হা কেলে নাই সময়? এতিয়া ভাতকেইটা খাবলৈহে আহিছা নেকি? হা ঢেকীয়াকেইডাল ধুনীয়াকৈ ধুই মেলি ল'লোঁ। এইফালে ডাঙৰকৈ আলু এটা আৰু এইফালে দালি, এয়া থেকেৰা। মেইন বস্তুটো হৈছে এইটো দেই, থেকেৰা তিয়াই ৰাখিছোঁ। এনেদৰে টেঙা জোলকণ খাই মই খুব ভাল পাওঁ। সেইকাৰণে মানুহজনক ফোন কৰিলোঁ, বোলো মাছ অকণ লৈ আহিবা। আৰু কথামতেই কাম, মানুহজনে মাছ অকণমান লৈ আহিলে। আৰু আজি ৰাতি সাঁজ আমাৰ এনেদৰে। আপোনালোকে কিহে বনাইছে জনাব দেই। ধন্যবাদ।